হেল্ল' বন্ধুসকল, মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ নতুন আৰু এটা ভিডিঅ' লৈ। অসমীয়া ভাষাৰ মাধ্যমত তামিল ভাষাৰ টেৰিটৰিয়েল লৈ। আশা কৰিছোঁ আপোনালোকে ভালেই আছে। মোৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক তামিল ভাষা শিকাব বিচাৰিছোঁ, যাতে কোনোবাই বাহিৰত গ'লে দুই এষাৰ বুজি পোৱাৰ লগতে ক'বলৈ সক্ষম হয়। যদি মোৰ ভিডিঅ'টোৰ বিষয়বস্তু চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব, যাতে আনেও দুই এষাৰ বুজি পোৱাত সহায় হয়। ধন্যবাদ। আহক আজি মূল বিষয় আৰম্ভ কৰিব লৈছোঁ। ডিম বা আণ্ডাৰ অৰ্থ হ'ল মুৰ্টাই। মুৰ্টাই মানে হ'ল ডিম বা আণ্ডা। মাছৰ অৰ্থ হ'ল মীন। মীন মানে হ'ল মাছ। লাওৰ অৰ্থ হ'ল চৰকালি। চৰকালি মানে হ'ল লাও। পিঁয়াজৰ অৰ্থ হ'ল বিয়েগো গুৱাম। বিয়েগো গুৱাম মানে হ'ল পিঁয়াজ। আদাৰ অৰ্থ হ'ল ইঞ্জি। ইঞ্জি মানে হ'ল আদা। পটলৰ অৰ্থ হ'ল গোৰাকাই। গোৰাকাই মানে হ'ল পটল। নহৰুৰ অৰ্থ হ'ল পুণ্ডে। পুণ্ডে মানে হ'ল নহৰু। কলৰ অৰ্থ হ'ল ভালাকাই। ভালাকাই মানে হ'ল কল। ধনীপাতৰ অৰ্থ হ'ল কট্ৰামল্লী। কট্ৰামল্লী মানে হ'ল ধনী পাত। আলুৰ অৰ্থ হ'ল উল্লেকলেংগা। উল্লেকলেংগা মানে হ'ল আলু। ছজনাৰ অৰ্থ হ'ল মুৰুংগীকাই। মুৰুংগীকাই মানে হ'ল ছজনা। ভেন্দিৰ অৰ্থ হ'ল ভেন্দাকাই। ভেন্দাকাই মানে হ'ল ভেন্দি। বন্ধাকবিৰ অৰ্থ হ'ল মট্টাকোচ। মট্টাকোচ মানে হ'ল বন্ধাকবি। ফুলকবিৰ অৰ্থ হ'ল ফুকোচ। ফুকোচ মানে হ'ল ফুলকবি। টমেটোৰ অৰ্থ হ'ল টাক্কালি। টাক্কালি মানে হ'ল টমেটো। কেঁচা জলকীয়াৰ অৰ্থ হ'ল পাচ্চা মলাগা। পাচ্চা মলাগা মানে হ'ল কেঁচা জলকীয়া। কোমোৰা লাওৰ অৰ্থ হ'ল কুচনিকাই। কুচনিকাই মানে হ'ল কোমোৰা লাও। উৰহীৰ অৰ্থ হ'ল আভৰাকাই। আভৰাকাই মানে হ'ল উৰহী। ভাতকেৰেলাৰ অৰ্থ হ'ল পাৱাকা। পাৱাকা মানে হ'ল ভাতকেৰেলা। বেঙেনাৰ অৰ্থ হ'ল কাট্ৰিকা। কাট্ৰিকা মানে হ'ল বেঙেনা। আশা কৰিছোঁ এই টেৰিটৰিয়েলৰ মাধ্যমত আপোনালোকে খুব সহজতে তামিল ভাষাত কথা পাতিব পাৰিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' চোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনালোকে ভালে থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।